লগ পাই মানে চবেই ফটো উঠিছে এতিয়া চব যিজনী মানে মানুহে ছাবস্ক্ৰাইবাৰ ফটো মাৰে বগা উঠে মোৰ মানুহটো কোলা আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বহুত সোনকালে আপোনালোকে বহুতখিনি মৰম দিলে মোক যেনেকৈ মৰম দিছে ভিডিঅ'কো দিছে ভাল লাগিছে বাকী যি কি নহওক সেইদিনাখনি দেখিছোঁ ভিডিঅ' একদম পুৰা তামা ভিউজ আহিছে ঘূৰি ঘূৰি আমনি লগা নাই সেই তাৰপৰা যেতিয়া যে আহিছোঁ ভৰিকেইটা অলপ দেৰাই গৈছে এজনী খাৰুপাত সোণ আৰু এইটো দেখিব পাইছে এইটো সোণৰ নিচিনাই লাগিছে বাৰু কালাৰ একে একে লাগিছে সোণৰ নিচিনাই আৰু আঙুলিটো এতিয়া কাজলত সঞ্জাই থৈ যাম যদি সোণৰ হয় বাৰু যিজনে হেৰাইছিলে সেইজনে পাই যাব আমি মানে আঙুঠি এটা পাইছিলোঁ এইটো সোণৰ নিচিনাই লাগিছে হয় নেকি বাৰু চ' হে গাইজ মোৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি যাব ওলাইছোঁ আমি আঠখেলীয়া নামঘৰলৈ এইফালে দেখিব পাইছে আজি ড্ৰেছ বেলেগ পঞ্জাবী আৰু চুৰিয়া পিন্ধি লৈছোঁ আৰু এইফালে দেখিব পাইছে বেটা আছে আৰু এইফালে মানুহজনী ওলাই ৰেডি আৰু ঘৰত ভিডিঅ' কৰা নহ'ল এতিয়া সেইপিনে দাদা দোকানৰ ওচৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ব'লক এতিয়া জাৰ্ণিটো আৰম্ভ কৰোঁ এতিয়া আমি আহি পালোঁ BSC আৰু তেল অলপ ভৰাই লৈছোঁ বাইকত এইফালে আৰু এইফালে দাদা আহিছে দাদা বৌ পৰা বহুতো অহাৰ পাছত এইফালে দেখিব পাইছে আঠখেলীয়া নামঘৰৰ গেটখন পালোহি আৰু ইয়াৰ পৰা আছে বহুত যথেষ্টখিনি দূৰ আছে এতিয়া গেটখন পালোহি আৰু গেটতে এতিয়া কৃষ্ণ বুলি কৈ সোমাই গৈছোঁ আৰু ব'লক গৈ আছোঁ আজি ব্লগটো খুব ধুনীয়া হ'ব ফাইনেলি আমি আহি পালোহি আঠখেলীয়া শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ একেবাৰে মেইন গেট আৰু ভিতৰত বিশেষ দূৰ নাই নামঘৰলৈ অকণমান আছে আৰু গৈ আছোঁ বহুত এতিয়া বেগাই আহিছোঁ আৰু এইফালে দাদা বৌ পালেহি সিহঁতি অকণমান পিছত আহিছিলে সেইকাৰণে আমি ৰৈ দিলোঁ আৰু এতিয়া ব'লক নামঘৰৰ ভিতৰৰ ভাগ আপোনালোকক গোটেইখিনি দেখুৱাম আজি চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব চ' আমি আহি এতিয়া পালোহি সেইফালে গাড়ী পাৰ্কিং কৰা জেগাত দেখিব পাইছে ইয়াতে বহুত গাড়ী আছে হাজাৰ হাজাৰ গাড়ী আজি হাজাৰ হাজাৰ মানুহ এইফালে দেখিব পাইছে গাড়ীখন পাৰ্কিং কৰিলোঁ ইয়াতে আৰু গাড়ী পাৰ্কিং কৰিলোঁ কিন্তু গাড়ী পাৰ্কিঙৰ মাচুলটো ল'লে কিন্তু ইয়াতে একো ৰিচিপ্টটোত একোৱেই লিখা নাই দেখিব পাইছে ইয়াতে না তাৰিখ লিখিছে না গাড়ী নাম্বাৰ মানে এইভাগে মই মানুহজনক সুধিলোঁ কিয় এইবিলাক লিখা নাই বোলে এনেকৈ বুলি কৈ দিলে আৰু গাড়ীখন এইফালে দেখিব পাইছে ইয়াতে পাৰ্কিং কৰিলোঁ আৰু কিন্তু ইয়াতে যিটো মাচুলৰ ৰিচিপ্ট দিছে ৰিচিপ্টটো কিন্তু একো লিখা নাই চ' যি কি নহওক বাৰু তেখেতলোকৰ যিহেতু গাড়ী বেছি সেইকাৰণে লিখিব পাৰে আৰু শৰাই যিহেতু শৰাই দিম সেইকাৰণে এতিয়া বজাৰ চজাৰ কৰিবলৈ আছে আৰু এইফালে মোনাত ঘৰৰ পৰাই নাৰিকল দুটা লৈ অহা হৈছে আৰু নাৰিকল কলপাত লৈ আহিছোঁ এতিয়া ব'লা আৰু এইফালে মানুহজনী ৰিকা কেনেকুৱা লাগিলে গৰম কেনেকুৱা পাইছে হা আৰু বিশেষকৈ ৰাস্তাটো ইয়াত মেইন গেটৰ পৰা সোমাই আহোঁতে ইয়ালৈকে প্ৰায় আধা ঘণ্টামান লাগি গ'ল এইখিনি সময়তে মানে আমনি লাগি গ'ল আৰু বহুত বেছি গৰম বহুত বেছি ভিৰ ত' কি ক'ম একদম পূৰা পাই গৈছোঁ গৰমত এইবাৰ গেটবিলাকো খুব সুন্দৰকৈ দিছে এইখন গেট ত' ভকত বৈষ্ণৱ বহুত হৈছে আৰু মনটো অলপ বেয়া লাগি আহিছিলে ইয়াতে সোমাই যোৱাৰ পাছত মাইণ্ডটো একদম পূৰা ফ্ৰেছ লাগি গৈছে যিহেতু ভক্তগণ লগ পালে ভাল লাগে আৰু নামঘৰত সোমোৱাৰ পিছত আৰু ভাল লাগিব চ' শৰাইখন দি নামঘৰত বহিব লাগিব চাওক না মানুহ কিমান চ' ইয়াতে এইবিলাক NGO বিলাকে নেমু পানী দি আছে ফ্ৰীকৈ আৰু এইফালে এইখন দোকানতে আমি শৰাই বজাৰখিনি কৰি ল'লোঁ এইফালে দাদাহঁতৰ এখন শৰাই বজাৰ কৰিলে আৰু এখন আমাৰ দুখন শৰাই বজাৰ ইয়াতে কৰি ল'লোঁ আৰু এতিয়া শৰাইখন সজাই লওঁগৈ আৰু এইফালে দেখিব পাইছে একেবাৰে নামঘৰৰ বাটচৰা গেটখন আৰু এইফালে এতিয়া গেটখনত পালোহি আৰু এতিয়া আমি ভিতৰলৈ গৈ আছোঁ এইফালে দেখিব পাইছে দিকা আৰু তলত এইটো আমাৰ ল'ৰাটো নব
গৈ আছে আৰু যিহেতু আজি বহুত বেছি গৰম দেখিব পাইছে নহয় মানুহ কিমান যথেষ্ট মানুহ আৰু গৰমো বহুত বেছি আৰু এইফালে আহি আছোঁ ধামত টিপি পৰি শৰাই ভাগ অৰ্চন কৰিবলৈ আগতে শৰাই ভাগ দি লওঁ তাৰপাছত নামঘৰত বহিম ইয়াতে শৰাই দ্ৰব্য জমা লোৱা হয় এইখন দেখিব পাইছে ইয়াতে শৰাইখিনি আমি জমা দি লওঁ আৰু ইয়াতে দেখিব পাইছে শৰাই এতিয়া কল কুঁহিয়া বহুতখিনি বস্তু মানে বস্তু আছে আৰু ক'ত দিছে শৰাই কোনফালে ইয়াতে দিছে ন ইয়াতে শৰাই ভাগ দি লওঁ আৰু শৰাই ভাগ ইয়াতে জমা দিলোঁ আৰু এইফালে দাদাই শৰাই ভাগ ইয়াতে জমা দিব আৰু এতিয়া চাকি গছ জ্বলাই লওঁগৈ আৰু চাকি গছ জ্বলাই পিনি নামঘৰৰ ভিতৰত বহিবলৈ যাম আৰু এইফালে দেখিব আছে কল কটা আৰু প্ৰসাদ ধোৱা মানুহ কিমান আছে বহুখিনি ইয়াতে বহুত ভকতে ইয়াতে বহুত কষ্ট কৰি আছে দেখিব পাইছে এইফালে বহুত গৰমত দিছে শক্তি দিছে সেইকাৰণে ইমানখিনি কৰিব পাৰিছে ত' এইফালে শৰাই প্ৰসাদ লোৱা মানুহ চাওক কিমান মানুহ আজি বহুত বেছি মানুহ কি ক'ম আৰু মাইণ্ড ব্লয়িং যিহেতু চাকি জ্বলোৱা জেগা ভিতৰত নাই হল গোটেই ভৰ্তি আৰু ইয়াৰ বাহিৰৰ অংশ গোটেইখিনি ভৰ্তি দেখিব পাইছে ইয়াতে আৰু এইফালে যি ছাইডত কাৰ্পেট কৰা আছে কাৰ্পেটৰ ওপৰতো চাকি জ্বলাবলৈ জেগা কমি গৈছে আৰু ইয়াতে আমি অকণমান জেগা পাইছোঁ এইডোখৰতে চাকি গছ জ্বলাই ল'ব লাগিব আৰু এইফালে মানুহজনী ডিকা আৰু ল'ৰা নব সিহঁত দুইটা বহিছে চাকি জ্বলাবৰ কাৰণে আৰু সিহঁতি জ্বলাই লওক তাৰপাছত মই জ্বলাওঁ চাকি গছ আৰু বহুত ৰাইজৰ আজি সমাগম হৈছে ভাল লাগিছে আহি আৰু গৰমো বহুত বেছি আৰু এনেকুৱা পৰিৱেশত থাকিলে বহুতেই বেছি ভাল লাগে চাকি বন্তি জ্বলাই হ'ল আৰু নামঘৰৰ সন্মুখতে আহি পিনি এইফালে দেখিব পাইছে আকাশক লগ পালোঁ আৰু সি ফটো মৰাত ব্যস্ত আমাৰ ভিনদেউক লগ পালোঁ বাকী আমাৰ ভিনদেউৰ চেনেলত ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক আৰু আজি আমাৰ ভিনদেউক এনেকৈ ঘপককৈ লগ পাই গৈছোঁ খুবেই ভাল লাগিছে আমাৰ এনেকৈ প্লেন নাছিলে আমি ঘপককৈ লগ পোৱা চ' আহি পিনি ঘপককৈ ওলাই দিলে ভাল লাগিছে বাকী চাকি তাকি জ্বলালে চাকি তাকি জ্বলোৱা শৰাই দিলোঁ শৰাই দিলোঁ চাকি জ্বলালোঁ আৰু ভিতৰত গৈ পিনি অকণমান ৰখিলোঁ তাৰপিছত এইবিলাক কাছ আছিলে চাইডতে আছে কাছ এনেকৈ ভিডিঅ' কৰিছোঁ ভিডিঅ' ফুটেজ ল'ব পৰা খেলাই বহি আছে খেলাই বহি থকা কাৰণে কাছটো ভালকৈ জিলিকি নুঠে বাকী যি কি নহওক ইয়াত বহুত সকল ভকত আহিছে আৰু বহুত মানুহ আছে চ' ভাল লাগিছে আহি পিনি এনেকুৱা পৰিৱেশত আৰু এনেকৈ আহি পিনি দেখা দিবলৈ ভাল লাগে বাকী আপোনাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে গৰমটো খালি বহুত বেছি গৰমটো বেছি বাৰু সেইকাৰণে অকণ বেয়া লাগিছে আৰু বেছি ভাল লাগিলে আৰু এইফালে আছে পখিলা গৰম পূৰা অৱস্থা বেয়া আৰু শহুৰ দেউতা শাহু মা আহিছে নহয় আমাৰ শহুৰ দেউতা শাহু মা দুটা ফটো উঠি আছে অ'কে ক'ত গ'ল আৰু এইফালে আছে আমাৰ মনদ্বীপ আৰু এইফালে সৰু ছোৱালী দুটা আছে আৰু সিহঁতি গোটেইখিনি একেলগতে আহিছে দেউতাকৰ গাড়ীত আহিছে আৰু সিহঁতি আহি পিনি সোনকালে পালেহি আমি অহা বহুত দেৰি এতিয়া পাইছে সিহঁতৰ চাগে ঘূৰি আমনিয়ে লাগিলে ঘূৰি আমনি লগা নাই সেই তাৰপৰা যেতিয়া যে আহিছোঁ ভৰিকেইটা অলপ দেৰাই গৈছে আমাৰ আধা ঘণ্টামান লাগি গৈছে গাড়ীৰ ভিতৰত আহিছোঁ এ চি লগাই থৈছে বাহিৰলৈ ওলাই তাৰপিছত পাই গৈছোঁ গাড়ীৰ ভিতৰত থাকোঁতে ধুনীয়া লাগিছে বাইকত আহিছোঁ ৰ'দত পূৰা পাই গৈছোঁ গাড়ীৰ ভিতৰত যেতিয়া আছিলে বহুত বগা আছিলে ইয়ালৈ ওলাই দিলোঁ কোলা হৈ পৰিলোঁ দেখিবলৈ মানুহে চিনিয়ে পোৱা নাই ইউটিউবাৰ নাই অ'কে এতিয়া গোটেইখিনি লগ পালোঁ ফটো চটো মাৰোঁ আৰু কি প্ৰসাদ ছাবস্ক্ৰাইবাৰসকলে লগ পাইছে হা লগ পাই মানে চবেই ফটো উঠিছে এতিয়া চব এই যিজনী মানে মানুহে ছাবস্ক্ৰাইবাৰ ফটো মাৰে বগা উঠে মোৰ মানুহটো কোলা উঠে মানে ইউটিউবাৰ কোলা উঠে সেইটো কৈছে আকাশে বহুত ভাল লাগিছে আৰু গোটেইখিনি একেলগ হৈছোঁ আৰু অলপতে কটাম গধূলি টাইমতে যামগৈ ত' চাই থাকিব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু কি ক'বা ছাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া মোৰ আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বহুত সোনকালে আপোনালোকে বহুতখিনি মৰম দিলে মোক যেনেকৈ মৰম দিছে ভিনদেউকো দিছে ভাল লাগিছে বাকী যি কি নহওক সেইদিনাখনি দেখিছোঁ ভিডিঅ' একদম পূৰা তামা ভিউজ আহিছে এনেকৈ ছাপোৰ্ট কৰিলে আমি গোটেই খোৱা ইউটিউবাৰ বনি যাম অ'কে এইফালে আছে মনদ্বীপ আৰু মনদ্বীপৰ ব্লগ আছে মনদ্বীপে কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ বিষয়ে চেনেলটো এতিয়া ইমান ধুনীয়াকৈ আগবাঢ়ি গৈছে আপোনালোকে ছাপোৰ্ট কৰা দেখি ভাল লাগিছে আপোনালোকক ধন্যবাদ যাচিলোঁ এতিয়া আমি নামঘৰটো দেখাম আপোনালোকক ভিনি ফোনৰ পৰা দেখাই দিয়া চ' ভাল লাগিছে
বহুত ভাল লাগিছে মেইন নামঘৰ। চ' এইফালে নামঘৰৰ ভিতৰ ভাগ অকণমান আপোনালোকক দেখুৱাই দিছোঁ। চাওক কিমান সুন্দৰকৈ বনাই থৈছে নামঘৰ ভাগ। চ' এটা আমি ফটো মাৰি থাকোঁতে লগতে এটা আঙুঠি পালোঁ আৰু আঙুঠি পুনৰ বুলি আমি ভাবিছোঁ। চ' এইটো আঙুঠিটো দেখিব পাইছে, এই আঙুঠিটো এডোখৰতে পৰি আছিলে। ইয়াতে এতিয়া কোনোবা ব্যক্তিৰ হয় নেকি, সোণৰে হয় নেকি, আমি সোণৰ বুলি ভাবিছোঁ বাৰু, সোণৰ নহ'বও পাৰে। চ' এতিয়া ইয়াতে আমি কাৰ্যালয়ত এইটো আঙুঠিটো চঞ্জাই দিম। আৰু এইফালে মানুহজনী খাৰুপাত সোণ, আৰু এইটো দেখিব পাইছে এইটো সোণৰ নিচিনাই লাগিছে বাৰু কালাৰটো, দেখিছে নাই, একে একে লাগিছে সোণৰ নিচিনাই। আৰু আঙুঠিটো এতিয়া কাৰ্যালয়ত চঞ্জাই থৈ যাম, যদি সোণৰ হয় বাৰু যিজনে হেৰাইছিলে সেইজনে পাই যাব। চ' এইটো আঙুঠিটো আৰু এয়া কাৰ্যালয়তে আমি দিবলৈ আহিছোঁ, দেখিব পাইছে। হেৰি আমি মানে আঙুঠি এটা পাইছিলোঁ, এইটো সোণৰ নিচিনা লাগিছে, হয় নেকি বাৰু? বহুত ভাল, মই লিখি থৈছোঁ। আৰু আঙুঠিটো সোণৰে হয় বুলি কৈছে। এতিয়া ফটককৈ চকুত পৰিলে। মই অথনি আনাউন্স কৰোঁতে অথনি যেতিয়া মাইকত চিঞৰিছিলে, চ' আঙুঠিটো পালোঁ আৰু ইয়াতে আঙুঠিটো হয় ইয়াতে পোৱাটো খুব ভাল লাগিছে। আঙুঠিটো যিহেতু ব্যক্তিজনে পালোঁ। চ' এতিয়া কনফাৰ্মটো কৰি লওঁ আঙুঠিটো সেইজনৰ হয় নে নহয়, সেইটো আঙুঠি নেকি হয় ন, গ'লত নহয়, গ'ল আহাচোন বাৰু, অলপ চেপেটাকৈ বহলকৈ হয় ন, তুমি আহা বাৰু। চ' বৰ্তাই ফোন কৰিলে ল'ৰাজনক, যিজনৰ আঙুঠি হেৰাইছিলে সেইজনে ফোন নাম্বাৰ দি থৈ গৈছিলে। আৰু এতিয়া ল'ৰাজন মাতিছে আৰু এতিয়া আমি অকণমান দেৰি ৰৈ দিছোঁ। চ' ল'ৰাজন আহিলে কনফাৰ্ম হ'ব আঙুঠিটো তেখেতৰ হয় নে নহয়, আৰু যদি আঙুঠি তেখেতৰ হয় চঞ্জাই দিলে আমাৰ মনটো ভাল লাগিব। ত' অকণমান দেৰি ৱেইট কৰি দিছোঁ, ৰৈ দিয়ক, মই ৰৈ আছোঁ। ত' আৰু ইয়াৰ পৰা মোক কৈছে যে আঙুঠিটো পাবও নাপায়, হেৰাবও নাপায়, আৰু পোৱাৰ কাৰণে ইয়াতে নামঘৰতে মোক এটা অৰিহণা আগবঢ়াই দিবলৈ কৈছে। ত' অৰিহণা এটা আগবঢ়াই দিছোঁ আৰু আজি শৰাইখনো দিছোঁ। কিবা কিবি দুয়োটাই আছিলে ইয়াতে যাব বুলি মই আশা কৰিছোঁ। ত' গ্ৰাহক ওলালেহি, এয়া সেইটো ভাল লাগিছে নে মনটো? অঁ, আৰু আমি পোৱা আঙুঠিটো সেই ল'ৰাজনৰে হয় যিজনলৈ ফোন কৰিছিলে এতিয়া এই অফিচৰ পৰা, আৰু সেই ল'ৰাজনৰে হয় আঙুঠিটো। আৰু আঙুঠিটো আমি দিয়াৰ সময়ত নাছিলোঁ, প্ৰসাদ ল'বলৈ গ'লোঁ, আৰু সেইকাৰণে এই মানুহজনীয়ে অকণমান ভিডিঅ' ক্লিপ এটা ল'লে ল'ৰাজনৰ, আৰু ল'ৰাজনৰ খুব মনটো ভাল লাগিছে যিহেতু আঙুঠিটো হেৰাই পালে, আৰু হেৰাবও নাপায় সোণ আৰু পাবও নাপায়, আৰু সেইকাৰণে ত' আঙুঠিটো পোৱাৰ কাৰণে খুব ভাল লাগিলে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আৰু এইফালে এতিয়া আকাশত যাবগৈ, এইফালে মনদ্বীপ আকাশ এদি গোটেইকেইটা যাবগৈ, আৰু দেউতাকত গ'লে গাড়ী দৌৰিত থৈছে যিহেতু বহুত ভিৰ, গাড়ী আঁতৰতে থৈ আহিছিলে, আৰু এতিয়া সিহঁতি যাবলৈ ওলাইছে। চ' গৈ থাকা তোমালোক। এতিয়া ঘৰলৈ যাবলৈ ওলাই আহিছোঁ, আৰু এইফালে দেখিব পাইছে গেটৰ সন্মুখতে এইটো হাতী এটা ইয়াতে আনিছে, আৰু চবেই সেৱা লৈছে, দান দক্ষিণা কৰিছে, আৰু খুব ধুনীয়া হাতীটো, ঠাণ্ডা দেখিব পাইছে, চবেই চুইছে, ফটো মাৰিছে, কিবাকিবি খুৱাইছে, কল কুঁহিয়া চব খুৱাইছে, আৰু সি খুব ভালদৰে খাই আছে দেখিব পাইছে। অকণমান ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। তোমালোকে এইটো কাষত দি দিবা, গৰমত ঘামি আছে। কল আপেল খুৱাই নাই, কল আপেল কুঁহিয়া চ' এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ, আৰু এইফালে বাইকৰ ওপৰত বহি আছোঁ, আৰু এইফালে দেখিব পাইছে হাতীটো আহি আছে, হাতী বাবা আহি আছে, সেই দেখিব পাইছে। এতিয়া আজি পূৰা পেট ভৰি গ'ল, চবেই কুঁহিয়া কল চব খুৱাইছে। এতিয়া সদায় অনা হয় নেকি ইয়ালৈ? এতিয়া পেটটো ভৰি যায় হয় নাই? চ' ঘৰ আহি পাওঁতে এতিয়া ৰাতি হৈ গ'ল, যথেষ্ট দূৰ যিহেতু আমাৰ ঘৰৰ পৰা, আৰু আহি পাই এতিয়া কাপোৰযোৰ সলাই ফ্ৰেছ হ'লোঁ অকণমান। এইফালে ব্লগটো ইমানেই আছিল, বিশেষ দীঘলীয়া কৰি নাথাকোঁ। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমান আছিল। বাই বাই।